কন্ট্ৰোল কৰিব নোৱাৰিব বুলি লিখায়ে আছে যে বিটিসি কাউন্সিলৰ পাৱাৰ বিলাকৰ ওপৰত ষ্টেটে ডাইৰেক্ট কন্ট্ৰোল কৰিব নোৱাৰে বুলি লিখায়ে আছে মাজে মাজে আমি দেখিবলৈ পাওঁ শুনিবলৈ পাওঁ বিটিআৰ মোৰ পাৱাৰফুল লৈ ফালে বহুত ওপৰত কাম কৰি আছে কিন্তু আচানক অকস্মাত এইখন নোটিফিকেশন গোটেই বিটিসিক উইক কৰি পেলাইছে ধ্বংস কৰি পেলাইছে বিটিসিৰ 6 শিডিউল বিটিসিৰ 6 শিডিউলৰ পাৱাৰ নিজা বগিয়া এটা পাৱাৰ আমি পাইছিলো এই পাৱাৰটো নাটচাক কৰা আমি দেখিবলৈ পাইছো এই নোটিফিকেশনক লৈ মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰে মন্তব্য দিছে লিখি পঠাইছে যে এইখন নোটিফিকেশন বিটিসিৰ 6 শিডিউলৰ নেম আইন কানুন নাটচাত কৰা হৈছে এটো হ'ব নালাগিছিল বিটিসিৰ যেটো নিজাবগীয়া কাউন্সিল আছে বিটিসিৰ এমসিএলএ গুটেই ৰিপ্ৰেজেন্টেটিভ বিলাকে এই পাৱাৰটো লব পাৰে বুলি তেখেতে কৈছে আমাৰ বিটিসিৰ থকা মন্ত্ৰী এমএলএ বিলাকে কবলৈ লাজ পায় এই নোটিফিকেশন ওলাইছে যোৱা 30 সেপ্টেম্বৰত এই নোটিফিকেশনৰ কাৰণটো হল ডিস্ট্ৰিক্ট লেভেল কমিটি 6 শিডিউলত নহয় আৰু হ'ব নোৱাৰে লিখাই আছে আইনত লিখা থাকিলেও বিটিসিৰ এমসিএলএ চিফ বিলাকক জাম্বা বুৰ্বক বনাই ফালে এইখন নোটিফিকেশন ওলোৱা হৈছে আৰু এই ডিস্ট্ৰিক্ট লেভেল কমিটিৰ চেয়াৰম্যান কোন আপোনালোকে জানে নে গাৰ্জেন মিনিষ্টাৰ চেয়াৰম্যান এমএলএ বিলাক মেম্বাৰ পিনাৰডিৰ সেক্ৰেটাৰী বিলাক ডিআৰডি এই প্ৰজেক্ট ডাইৰেক্টৰ বিলাক মেম্বাৰ সেক্ৰেটাৰী বিটিসিৰ এজনো মেম্বাৰ নাই শিবো মেম্বাৰ নাই তেখেতৰ এমসিএলএ বিলাকো মেম্বাৰ নাই এই বিটিসি কোন বা এই বিটিআৰ কোন কোনে চলাই আছে যিবিলাক শিব এমসিএলএ তেখেতসকলে তো চলাই আছে তেখেতসকলৰ যোগেদি নহলে কাউন্সিল কেনেকৈ চলিব কিয় আমাৰ এই বিটিসিৰ থকা বা বিটিআৰৰ এমসিএলএ শিব বিলাকক এৰি ফালে এই কমিটিটো কিয় গঠন কৰা হৈছে এটলিষ্ট সিএম প্ৰমোদ বড়ো ডাঙৰীয়া চেয়াৰম্যান দিলে ক'ব লগা একো নাছিল লিখাই আছে যে বিটিসি কাউন্সিলৰ পাৱাৰ বিলাকৰ ওপৰত ষ্টেটে ডাইৰেক্ট কন্ট্ৰোল কৰিব নোৱাৰিব বুলি লিখায়ে আছে যে বিটিসি কাউন্সিলৰ পাৱাৰ বিলাকৰ ওপৰত ষ্টেটে ডাইৰেক্ট কন্ট্ৰোল কৰিব নোৱাৰে বুলি লিখায়ে আছে মই সিলেক্ট কৰিছো মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰক তেখেতে এই নোটিফিকেশনক লৈ ধুনিয়াকে লিখিছে অবজেকশন দিছে কিন্তু আমাৰ বিটিসিৰ থকা মন্ত্ৰী এমএলএ চিফ তেখেতসকলে খবৰে নাই জানে না খবৰে নাই আমি শুনিছিলো বিটিসি বা বিটিআৰ বহুত মোৰ পাৱাৰফুল লৈ ফালে আগবাঢ়ি আছে কাম কৰি আছে এতিয়া ইয়াতে চাও কোনো বিটিসিৰ এমসিএলএ বিলাকে মেম্বাৰো নাই চেয়াৰম্যানৰ কথাটো বাদ দি মেম্বাৰো নাই খবৰ আছে নে আপোনালোকে বিটিসি গন কি হ'বলৈ গৈ আছে মই আজি কওঁ
যি অফিচাৰ বিলাকে বিটিচিত বহি আছে 6 শিডিউলৰ ক্ৰাইটেৰিয়াৰ মতে আৰু এই 6 শিডিউলৰ ক্ৰাইটেৰিয়া বিলাকক উলংঘন কৰি ফলে যদি সিগনেচাৰ কৰি আছে কাম কৰি আছে এই বিটিচি সেক্ৰেটাৰী অফিচত এৰি যোৱা পিছতো ৰিটায়াৰ্ড হোৱাৰ পিছতো আইনৰ এদিন আহিবা লাগিব 6 শিডিউলক উলংঘন কৰি ফলে কোনোবা অফিচাৰে যদি কাম কৰি আছে ৰিটায়াৰ্ড হোৱাৰ পিছতো ইয়াৰ এনসাৰটো পিছত দিয়া হ'ব আমি চাই আছো এই বিটিচিৰ যিবিলাক সেক্ৰেটাৰী তেখেত সকলে প্ৰমোশনৰ লেটাৰ পালিও বিটিচিক এৰি যাবলৈ মন নাযায় এই বিটিচি সেক্ৰেটাৰী অফিচৰ পৰা ৰিলিজ পালিও তেখেত সকলে যাবলৈ মন নাই কোনোবা ডিস্ট্ৰিক্টৰ আউট অফ বিটিআৰৰ বাহিৰত ট্ৰেন্সফাৰ দিলেও এই বিটিচিৰ থকা কেইজনমান অফিচাৰ বিলাকে যাবলৈ মন নাই গোটেই তথ্য আপোনালোকৰ ওলাই আছো বিটিচিৰ বা বিটিআৰ হসাকে মোৰ পাৱাৰফুল লৈ চলে আছে নে ইয়াৰ হিসাব দিবা লাগিব এদিন যতে নাযাওক কিয় ৰিটায়াৰ্ড হোৱাৰ পিছতো এদিন ইয়াৰ হিসাব দিবা লাগিব আইনৰ ওচৰত আহিবা লাগিব 6 শিডিউল ক্ৰাইটেৰিয়া উলংঘন কৰি যি অফিচাৰ বিলাকে চলাই আছে ইয়াৰ হিসাব দিবা লাগিব আজি কলো বিশ্বজিৎ ডিমাৰে সে অলৰেডি অবজেকশন কৰিছে এটো হ'ব নোৱাৰে হ'ব নালাগে আৰু যদি হয় গোটেই বিটিচি ইএম এমসিএলএ সিট তেখেত সকলে ইয়াৰ চেয়াৰমেনটো হক মেম্বাৰ সেক্ৰেটাৰী আমাৰ ইএম বিলাকে হক কোনো ষ্টেটৰ মানুহে অফিচাৰ বিলাকে কাইন্ডলি ইয়াতে জাগা নলব থ্যাংক ইউ